কি তু কম দাব তাই ব্রেকআপ দি লো কেনে করছে মই ফুরবা মানুহ নাছিলো কি গাইস গান দিও গান আজু বটা খাই আৰু আগে বা দাদা গান ওয়েলকাম টু মেঘালয় গাইস টিডিবে খাবারে ফুল ট্যাঙ্কি করে দাম ফুল ট্যাঙ্কি ওয়েলকাম ব্যাক টু আমাৰ ব্রেকআপ ব্লগ যে এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ তো জানি আমি আজিৰ ব্লগটোত শ্বিলং যাই আছোঁ তো ব্লগ আপোনালোকৰ মোৰ লগত ভালকৈ আমি শ্বিলংখনে চাই আহোঁ গাইজ তো ফাইনেলি গোটেই কাটাৰে হ'ল তো আমি যাব ওলাইছোঁ চাওক সৰু হিমাংক নিখিল এইটো পাছত দেখি কোনাত খাইছা খাইছি ছাৰ তো টিপলে জোগাৰ আমি নিখিল গান বজাব লাগিছিল তো গাইজ ষ্টাৰ্ট কৰি দিওঁ আৰু আমি জাৰ্ণিটো লাগি গোটেই কাটাই দি দিওঁ আৰু তো গাইজ যাত্ৰা আৰম্ভ হনুমানৰ গানেৰে জয় হনুমান টিপলে জয় হনুমান নিখিল জয় হনুমান তো গাইজ গাড়ীৰ তেলটো ভৰালোঁ একেবাৰে তাৰপাছত তেলটো ভৰি আমি মেঘালয়তো যাওঁ আৰু তো গাইজ তেল ভৰাব আমি আহি আছোঁ টিপলে তো কিমান মাৰবি নিখিল কিমান মাৰবি গাইজ ফুল ট্যাঙ্কি কৰি ল'ম ফুল ট্যাঙ্কি এতিয়া দামো কম পেট্ৰলৰ তো আমি সেইকাৰণে ইয়াত ফুল ট্যাঙ্কিটো কৰি ল'ম তাৰপাছত আৰু ডাইৰেক্ট আমি শ্বিলং যাম হৈছে ফুল ট্যাঙ্কি আৰু কৰিলোঁ কিমান টাকাৰ মাৰিলোঁ নিখিল কিমান টাকাৰ মাৰিলোঁ ৩,৮০০ টাকাৰ মাৰিলোঁ ফুল ট্যাঙ্কি মাঘৰ ফিল আহিছে বোলে মোৰ আৰু ফিলটো অলপ বেলেগ তাৰমানে মোৰ তাৰমানে লগৰ লগত আহি বিৰাট ভাল লাগছে এইটো মানে ঘৰৰ লগত আহি বেছি ভাল লাগব না ড্রিম ট্রিপ আমার তো আৰু কিবা কবি নো কমেন ও গাইস পাহাড় হাও টিপলে কিবা দেখছে ওইখান কি ইমে রুখো পাহাড় দেখছো আমি ও আই ওইটো কি क्या है যে গুহাৰ ভিতৰতে তো গাইস এই মাত্ৰ কম পাইছে ৩,৮০০ টাকা তেল ভৰিছিলো মানে টিপলে যি ৰকমৰ গাড়ী চলি আছে 800 টাকা তেল ৩,৮০০ 5,800 টাকা বলে হিচাপত ভৰি আছে কমসম আৰু ৪,০০০ টাকা আমি তেল ভৰাব লাগিব গাইস পইচা পাতি বেছি নাই গুগল পে স্ক্যানাৰ খান দিছো পকেট আছে আমাৰ মাৰি দিবি হে গাইস তো আমি এই পাহাৰত উঠি আছো লাহে লাহে মানুহ উঠা নাই গাড়ী দি উঠি আছো তো পাহাৰে গ্লাস কেটৰ দৰে কো দেখা নপয় কি জায়গাটো মানে কমে হ'ব এখন কি জায়গা হ'ব পাৰে কমেন্ট প্লিজ গাইস ইয়া খালি আছিল গাইস ধুমা মানুহ হবা নাগে ধুমা কাও নহ বিজিমত চিমত যাবি আনিস্তা না যাবি কাও একলাই ধুমা হলে সাফোকেশন গাইস ধুমা হবা নাগে গম না মানে ধুমা মানুহ বিলাকৰ বিৰাট জত কি কম খালি হাগে গাইস গান দিও গান আজু বটা খাই আৰু হাগে বা দাদা গান নো দিও তো আমাৰ অলপ নিউ ড্ৰাইভাৰে চলি আছে তো গাড়ীখন তো অলপ মানে ভয় কৰি আছে মই গম পালে দেখৰে গাইস আহিটো চাও কি আৰু কেনে হেন ভাই নকওঁ নে কমেণ্টত ক'ব গাইস নিখিল ভাড়া সারা থাকলে মোক মাতবো ভাড়া চাই থাকলে তোৰ নাম্বাৰটো তলত দি দিম ডেসক্ৰিপশনত দি দিব দি দিম তো আহিলি হ'ল গাইস কিন্তু এই খাতাল পাৰা হাউলি গিলাখান নাজয় ডাইৰেক্ট ব্ৰহ্মপুত্ৰত পানী চলয় কিছিলে গাড়ী চলয় ভুল হ'ল দে অলপ আহিব কি তো গাইস শ্বিলং পাইছোঁ আৰু অলপ মেইন বেছি নাই আৰু 50 কিলোমিটাৰ মান আছে 50-60 মান তো আমি শ্বিলং এৰে পৰাই পাম বুলি ভাবছোঁ হা এই নিয়াৰেন পাই কিনে মেঘ লাগি থাকে বলে খালি দেব এবাৰ ইন্ডিয়ান নহয় তই মেঘ ইখেন ওয়েলকাম টু মেঘালয় গাইস ওয়েলকাম টু মেঘালয় তো গাইস আমি এতিয়া মানে অলপ খাই লওঁ খাদ্যটো খাইছে উঠি আমি আকৌ ৰাউণ্ড কৰিম শ্বিলঙলৈ তো গাইস এৰি নাযাব ভিডিঅ'টো হঠাৎ চাই থাকক गाइस देखो ये मेघालय का लड़की है गाइस रोटी और चाह तो खालो तारमाने आमी यो हरुयो खाइसे रोटी चाह हेमांगो कि माने ए नाखलाक माने चाह खाइसे उदा रोटी नाखलाक और केक खाइसे आसि सार और टिरिप खाइसे टिरिप ভাল লাগছে না আহি পালো আর তারমানে আমি না কি ক তো গাইস দেখাই আছো ভিডিও চাই থাকক আধা কাটি না যাব দেখাই আছো সবখিনি তো গাইস নামলো আমি এর পৰা
তো গাইছ ফাৰ্ষ্ট ভিউটো দেখাই আছোঁ তো গাইছ ফাৰ্ষ্ট ভিউটো আছোঁ দেখাই চাওক গাইছ ভিউ চাওক এইটো ক'ব যে কেনে ভিউ হ'ব এইটো আৰু তো গাইছ হাম আভি হে মেঘ কি মাছ বে তো গাইছ গুদা মেঘ গাইছ বগা পৰি আছে টিবলে এই লিখিল গাইছ বৰষুণ মেঘ কি কম ঠাণ্ডাত মানুহ কপি আছোঁ গাইছ কপি ময়ো আছোঁ তাৰ মানে ঠাণ্ডা মেঘ গাইছ গাইছ ৰুম বহি উঠে মই চেছ গাইছে ক'ত আহিলোঁ গাইছ যাউৰি আছে বে এই কি বে মই গাইছ আহোঁ যি কৰে কৰিব মই একো নকৰোঁ মই নাচোঁ মই আজিৰ পৰা ইয়াতে থাকিম গাইছ মই নাচোঁ অসম বাদ দিলোঁ মই ডাইৰেক্ট মেঘালয়ত থাকিম আপোনালোকে আহিব মোৰ লগত থাকিব পাৰিব আহক মেঘালয়া অনলি মেঘালয়া ये मेरा दोस्त है भवानीपुर आंचलिक कॉलेज का दोस्त है मेरा ये बहुत डिस्टर्ब कर दिया उन्होंने ब्रेकअप कर दिया तू कम दबा ताई ब्रेकअप दिलो केने करছে মই ফুরবা মানুহ নাছিলো হা নিখিল মই ফুরবা মানুহ নাছিলো বাল ব্রেকআপ দিছে আমি কি চাও কি নাচাও হেতু পাছত মেটাৰ কৰে ইলান জাগা মে এৰি নদিও সব জাগা চাম সব চাম লাগা আছে দুদিন থাকিম পইচা ফোন কৰি দিম আহি যাব কম এমবকতৰ পইচা লৈ ভাই শিলঙত আইছে বহুত আছে না মানুহ এ বুইছে গাইস তো আমি এতে ফটো উঠিম তো গাইস ভিডিও আমি দেখি আছো কিন্তু আগতে তাৰ আগতে দুটামান ফটো উঠি লওঁ গাইস চাওক এই ফটো শ্বুট চলি আছে ডিপ্লেহাৰ এই নিখিল আইসি সাৰৰ হাঁহি হেমাংগই ফটো মাৰি আছে গাইস ভিডিও চাওক ও বিলাতি দেইগা ফিল ল মানে অবস্থা হুস কি আছে সবকে মারিবা মানে ৰাস্তা আছে জানো বিৰাট দে হা নিখিল তিনিবক নামম দিয়া ৰাস্তা গাইস তিনিবক নামক প্লেন হৈ আছে আমাৰ মানে সাকসেস নাই বাট হ'ব কিন্তু দিলীপ কিনবি নপিনি গাইস দিলীপে কল কিনবা গৈছে 150 টাকা 160 টাকা আৰু 140 টাকা কল এই জি বৰ্তমান লৈছে তো 160 120 টাকা 160 আৰু 150 গাইস এই কলে খাই আছো না খনাই ভিতৰি আছে গম নাপাওঁ আৰু তো গাইস নিখিলও ফটো উঠি আছে নিখিল কত উঠি হে তুই গুছ গেলা তো কাই ফটো উঠ গাইস ব্লগ গাইস ব্লগ দেখাই আছো জায়গাবিলাক দেখাই আছো গাইস সেন্ট্রাল হা নিখিল আমি কৰিছো নামটো নাই কৰিছো আমি ইটো তাৰমানে এনে যোনটো মানে সেই শিলৰ পৰা ফলছটো নামি আহি আছে সেইটো আগতে সেম হাতীৰ দৰে আকৃতি আছে সেইকাৰণে এইটো নাম হৈছে এলিফেন্ট ফলছ ভূমিকম্প আহি কেনে এইটো অলপমান ষ্ট্ৰাকচাৰটো তাৰমানে চেঞ্জ হৈছে বদলিছে তো গাইস চাওক এইবিলাকে মজা আহক গাইস আহক আৰু ইবলে গাইস ফটো মাৰি দি দিলে জাস্ট গাইস ছোৱালী পাই কেলা আগতে গৈছে গাইস দিস ইজ মেঘালয়া গাইস তো গাইস উপায় নাই আমি গাড়ী লৈ আহি আছো সেই আছিল মেঘালয় এলিফেন্ট ফলছ গৈছো বয়া বৰষুণ গোটেইখিনি জিকছোৱে বাকী নাই চাওক চলা তলা অলপ ড্ৰেছ চেঞ্জ কৰি আহিছোঁ ঠুকা ছোৱালীবিলাকক আইচি ছাৰ আইচি ছাৰে গাইছ গোটেই গাড়ী ওলাইছে এই এণ্ড্ৰিউ ৰাছেল গাইছ চাই লওক কেনেহেন নিখিল অলপ গুছ আৰু নিখিল অলপমান গুছ পাৰা কোন নিখিল গাইছ চাওক কেনেহেন ৱাটাৰফল কি ঠুকা ৱাটাৰফল ভাই চাওক গাইছ পৰি দৌৰি আছে পৰি মানে কি জানানে আমি তাৰমানে এক জেগাতে যাই থাকিব নোৱাৰোঁ এই মাজে সময় ৰখবা লগা হয় কাৰণ ইমান ধুনীয়া জেগা এটা আমি এৰি যাবাই নোৱাৰোঁ ক'তো মাজে সময় আমি ৰখবা লাগিব তাৰমানে গাইছ ড্ৰাইভাৰ ভাল আছে কিন্তু আমাৰ মে আগাৰ কাহো সঁচা ক'লোঁ গাইছ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ব্লগ এটা বানাই আছোঁ নহ'লে বনাব লগা মোৰো একো নাছিল তো যোনে ভিডিঅ' চাই তাৰমানে লাইকটো আৰু ছাবস্ক্ৰাইবটো কৰি দিব বেলেগ নকৰিলেও আৰু পাৰিলে শ্বেয়াৰ কৰি দিব লগৰ কেইটাত আপোনালোকে যিমান শ্বেয়াৰ কৰিব যিমান ছাপোৰ্ট কৰিব আমাক সিমানে আৰু ভাল জেগাত লৈ যাব পাৰিম আপোনালোকক তো কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইবটো দিবলে ছাবস্ক্ৰাইবটো কৰি দিব আকৌ কৰিব না
কৰবাই লাগব পানী দি ফুটাই বস্তু দেখে আছো কষ্ট কৰি ঠাণ্ডা তো গাইছ কিমান কষ্ট কৰি দেখাই আছোঁ যেনেকৈ নহ'লেও কৰি দিব আৰু গাড়ীখন ইয়াতে ৰাখিলোঁ মানে আমি আৰু ৰুমটো ইয়াতে হ'ল তাতে বহুত দাম আছিল চ' ইয়াতে ৰুমটো ওপৰৰ কণাতটো ল'লোঁ তো হিচাপত মিলছে বহুত কমত পাইছোঁ গাইজ বহুত কমত কোনোবা যদি আহে গাইছ মানে আমি চবখিনি কৈ দিম ইয়াত আহক দাম একদম কম মানে ভিডিঅ'ত আহি আছে ক'ত কিমান খৰচ হ'ল গোটেইখিনি কৈ আছোঁ তো সেইটো ভিডিঅ'ত গম পাব যে কিমান খৰচ হ'ল কি হ'ল আৰু ৰুমটো চাই লওক কেনেহেন কেলা ক'ত আনছো ওপৰত নাহা কেলা চাওক ৰুমটো চাওক মানে আমি ওপৰৰ ৰুমটো লৈছোঁ তলৰ ৰুমটো ল'লে অলপ মানে ভিউটো অলপ কম দেখা পাই চ' ওপৰতে ল'লোঁ গাইজ ভিউটো প্ৰথমতে চাই লওক আপোনালোকে গাইজ তাৰমানে ৰুমৰ দাম বিৰাট কম সেইটো ৰুম আমাৰ গাইজ ইয়াত পৰা আৰু ভাল ৰুম ক'ত পোৱা যাব গাইজ অল আউট চলাউট আছে এচিও আছে গাইজ অল আউট আছে বাথৰুম ইয়াতে মানে চবখিনি আছে আৰু ইয়াৰ পৰাতো ভিউটো গম পাই দিয়ক আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিলোঁ নেক্সট ভিডিঅ' কালি আহি আছে বাই